জুবিনকো মার্ডার কৰি মাৰিছে পইচাৰ কাৰণে আমাৰ পাপাকো মাৰিছে মাটি লুবৰ কাৰণে আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজি শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিম সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰ কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে সাজু হৈ আছেনে বাৰু সাইলেন্ট হৈ নাথাকিব সেই দুই দিনত মই বহুত সাইলেন্ট হৈ থাকা যেন লাগি আছে আপোনালোকক কিয়নো জাস্টিস লিখাটো মানে ডাউনত পৰি আছে আমাৰ 3 মিলিয়ন হ'ব 3 মিলিয়ন বা 3M হ'বলৈ গৈ আছে এতিয়া চাই ল'ব আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী কি কথা ক'লে বাৰু জুবিনদাৰ ন্যায় কেতিয়া পাম জুবিনদাৰ ন্যায় কেতিয়া দিব আপোনালোকে চাই ল'ব কিন্তু আমাক ন্যায় লাগিব এটো 100% কথা আমি যদি ন্যায় নাপাওঁ আমি সাইলেন্ট হৈ নাথাকিম কিয়নো বাৰু সকলোৱে জানে আমাৰ জুবিনদাক সকলোৱে অসমত নহয় এই ভাৰতত সকলোৱে জানে জুবিনদাক নহয় জানো সেই কাৰণে আমাক ন্যায় লাগিব হয়তকাৰীক চেমকানক সিদ্ধাৰ্থক অতি সোনকালে গ্ৰেফতাৰটো কৰিলে বাৰু কিন্তু শাস্তি লাগিব গ্ৰেফতাৰ কৰিলে নহয় অতি সোনকালে আমি শাস্তি কৰা আমি দেখা পাবলৈ আমি সাজু হৈ আছো কিন্তু অসম চৰকাৰে এটো কাম নকৰিলে পাব্লিকৰ হাতৰ পৰা এৰি নাযাব কিন্তু এটো 100% কথা যদি চৰকাৰে একো কৰিব নোৱাৰে কিন্তু পাব্লিকে কৰিব এটো 100% কথা চৰকাৰে কৰিবই লাগিব আমি এনেকুৱা নাজানো আমাক ন্যায় লাগিবই জুবিনদাক হত্যা কৰা মানুহক এনাই এৰিব নোৱাৰো ঠিকই কথা এটো আমি এৰিব নোৱাৰো আৰু আজিৰ পৰা আজি নহয় আমি 1 মান্থৰ পাৰ হৈ গ'ল জুবিনদাৰ মৃত্যু হোৱা আমি 1 মান্থৰ পৰাই আমি চিউৰি আছো আৰু আজিও চিউৰি থাকিম যদি যেতিয়ালৈকে আমি জুবিনদাৰ ন্যায় নাপাম আমি চিউৰি থাকিম সাইলেন্ট হৈ নাথাকিম সকলোৱে ন ঠিক আছে বাৰু আপোনালোকে চাই ল'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি কথা ক'লে আপোনালোকে চাই ল'ব পোনপ্ৰথমে চাই লোৱা আৰু পোনপ্ৰথম মোৰ চেনেলত স্বাগতম জনালো যদি চেনেলত নতুনবাৰ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জুবিনদাৰ কাৰণে এটা ভাল কমেন্ট লিখি দিব আৰু আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছা আপোনালোকৰ ডিস্ট্ৰিক্টটো মোক কমেন্ট কৰি জনাই দিব দেই ঠিক আছে চাই ল'ব আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজি শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিম সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰ কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে কি কম সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হল সেইটো কাৰণ জীৱন কালত গোটেই ষ্টেটমেন্ট আছে এজনৰ জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে কবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰো ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব
আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনে শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনে শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিয়ে। এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে, তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকে সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। অকল জুবিন দা কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা কলি কৈ থাকিলেও নহ'ব। আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দা কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা কলি কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন দা বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব। হাজাৰ হাজাৰ মানুহ কাইলৈ দীঘলী পুখুৰী পাৰতো উপস্থিত হ'ব। মই অসমৰ সকলো ৰাইজকে দীঘলী পুখুৰী পাৰলৈ কাইলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰে ন্যায় দিবৰ কাৰণে ভালকৈ ব্যৱস্থা ল'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে তেওঁ মুখখন চিলাই দিব লাগে। তেওঁ এনেকুৱা আল্টু ফাল্টু কথাবিলাক কৈ থাকিব নালাগে। তেওঁ একদম আমাৰ জুবিন দাক লৈ খেলা কৰিছে। অসমৰ মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰে তদন্তটো ঠিকমতে নকৰে। জুবিন দাৰ মৃত্যুৰ কাৰণে মানে অভিযুক্ত যিকেইজন এজন ডাইৰেক্টলি বিজেপিৰ সদস্য, তেওঁ কালচাৰেল বিভাগৰ মানুহ আছিলে। আনজন আকৌ একদম RSSৰ হেডজন মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ। মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব? সেইকাৰণে নতুন জেললৈ লৈ গৈছে আৰামত ৰাখিবৰ কাৰণে। মই গোটেই জীৱন জেলত থাকিলোঁ, মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকে কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে। মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি? আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে তাৰ ওপৰতে শুই থাকোঁ আমি। হয়তো ছিংগাপুৰে এইটো মানে আমাৰেই দুখ এনেকুৱা ধৰণে ক'ব পাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ চৰকাৰখনে যিটো তদন্ত কৰিব লাগে সেইটো ছিংগাপুৰ চৰকাৰ নিৰ্ভৰশীল তদন্ত হ'ব নালাগে, বাৰম্বাৰ কৈ আছোঁ। আৰু আমাৰ চৰকাৰখনে যাক তদন্ত কৰিবলৈ দিছে CID বা SIT, এওঁলোকে গৈ বিদেশত তদন্ত কৰিব নোৱাৰে। মই আপোনালোকক বাৰম্বাৰ কৈ আছোঁ, মানুহে ধৰিব পাৰিছে নাই নাজানো, যে বিদেশত হোৱা তদন্ত কৰিবৰ কাৰণে ভাৰতৰ BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি যদি ৰিকুৱেষ্ট কৰিব লাগে বিদেশ এখনক, ধৰক ছিংগাপুৰলৈ চিঠি পঠিয়াব লাগে, সেই চিঠিখন আমাৰ কোৰ্টৰ জৰিয়তে পঠিয়াব লাগে। এতিয়া আমাৰ CIDয়ে গৈ চিঠি এখন দিলে ক'ত ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব? যেতিয়া কোৰ্টৰ জৰিয়তে চিঠিখন যাব ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ অথৰিটিলৈ, তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্ট বাধ্য যে আমাৰ তদন্তত সহায় কৰিবই লাগিব, কাৰণ আমাৰ দেশৰ লগত তেওঁলোকৰ এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি আছে। আনকি তাৰ পৰা মানুহ ধৰাই আনিবৰ কাৰণেও আমাৰ BNSSত স্পষ্টকৈ লিখা আছে 114 নম্বৰ ছেকশ্যনত। তাত 114 নম্বৰ ছেকশ্যনত লিখি থোৱা আছে যে বিদেশৰ পৰা যদি কোনোবা অপৰাধীক আনিব লাগে তেতিয়াহ'লে সেইটো আমাৰ কোৰ্টৰ জৰিয়তে যাব লাগে। এতিয়া সেইবিলাক একোকে কৰা নাই। আমাৰ তদন্তটো দিব লাগিছিলে CBI, তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন, সেইটো নাই কৰা। তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব, অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব।
2 নম্বৰ তালৈ গ'লেই নহয়, তাত গৈ স্কেচ মেপ আঁকিব লাগে। আপোনালোকে চাৰ্জশ্বিটখন চাবচোন, কোনোবা এখন চাৰ্জশ্বিট, তাৰ তলত প্ৰথম হেৰিয়াৰ পাছতে ছেকেণ্ড পেজতে স্কেচ মেপখন থাকে। স্কেচ মেপ আঁকিব লাগিব যে আমুকত মানুহজন পৰিছিলে, আমুকৰ পৰা আমুকে উঠাইছিলে, কোনে উঠাইছিলে, কোন কোন আছিলে তেওঁলোকৰ তাত গৈ ষ্টেটমেণ্ট ল'ব লাগিব, কোনে উঠাইছিলে ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট ল'ব লাগিব, যিখন গাড়ীত নিছিলে সেইখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ মানে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব, ডাক্তৰৰ ষ্টেটমেণ্ট ল'ব লাগিব, আৰু যে পষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। তেতিয়াহে অপৰাধীৰ শাস্তি হয় ভাৰতীয় আইন অনুসৰি। এতিয়া কি কৰিছে আপোনালোকে নিজে চাওক। সেইকাৰণে অসমৰ মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰে তদন্তটো ঠিকমতে নকৰে। তাতে আকৌ এই আমাৰ কি কয় আমাৰ জুবিনদাৰ মৃত্যুৰ কাৰণে মানে অভিযুক্ত যিকেইজন, এজন ডাইৰেক্টলি বিজেপিৰ সদস্য, তেওঁ কালচাৰেল বিভাগৰ মানুহ আছিলে, আনজন আকৌ একদম RSSৰ হেডজন কি বুলি কয় মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ। আজি দেশখনটো RSSে চলাইছে। মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব? সেইকাৰণে নতুন জেললৈ লৈ গৈছে আৰামত ৰাখিবৰ কাৰণে। সেইকাৰণে জেলত মই গোটেই জীৱন জেলত থাকিলোঁ, মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকৈ কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে। মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি? আমাক এনেকুৱা ফটা কম্বল এখন দিয়ে, তাৰ ওপৰতহে শুই থাকোঁ আমি, উৰহে খাই খুটুককৈ। এতিয়া তেওঁলোকক নতুন জেল দিছে। জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই? তাত কোনো আৰু কয়দী চয়দী নাই, গোটেই জেলখনে তেওঁলোকৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ এনেকৈ ৰুমবিলাক ভেটি নথয়, তাত জেলত চবেই খোজকাঢ়ি ফুৰিব পাৰে। এতিয়া গোটেই জেলখনে 2টা মানুহৰ হৈ গ'ল, 3টা মানুহৰ হৈ গ'ল। এতিয়া শান্তিহিতে থাকিব। এতিয়া ঘৰতকৈ এইকেইদিন আৰাম ল'ব সিহঁতি। এতিয়া কথাটো বুজিছে নে নাই? আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দা কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা বুলি কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন দা বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব, সেইকাৰণে কালিৰ পৰা আমি শিৱসাগৰত ন্যায় সমাৱেশ পাতিছোঁ। ন্যায় সমাৱেশ, অকল গান বাজনাৰ অনুষ্ঠান পতা নাই, অকল ধৰ্মীয় অনুষ্ঠান পতা নাই, লগত ন্যায় সমাৱেশ পাতিছোঁ। তাৰ পৰা হাজাৰ হাজাৰ মানুহে শ্লোগান দি কৈছে যে আমাক ন্যায় লাগিব। কাইলৈ আমি গুৱাহাটীত পাতিছোঁ, গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত হাজাৰ হাজাৰ মানুহ কাইলৈ দীঘলী পুখুৰীৰ পাৰতো উপস্থিত হ'ব। মই অসমৰ সকলো ৰাইজকে দীঘলী পুখুৰীৰ পাৰলৈ কাইলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কাইলৈ আমি হাজাৰ হাজাৰ মানুহে দীঘলী পুখুৰীৰ পাৰত ন্যায় সমাৱেশত ক'ম যে চৰকাৰৰ প্ৰতি ৰাইজ অসন্তুষ্ট, চৰকাৰে ন্যায় দিবৰ কাৰণে ভালকৈ ব্যৱস্থা ল'ব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে তেওঁ মুখখন চিলাই দিব লাগে। তেওঁ এনেকুৱা আল্টু ফাল্টু কথাবিলাক কৈ থাকিব নালাগে। তেওঁ একদম আমাৰ জুবিন দাক লৈ খেলা কৰিছে।